বিমডম বনাইছোঁ। কলডিলৰ ফুলটো এদিন খাই ভাল পালোঁ যে সেইকাৰণে আকৌ বনাইছোঁ। নমস্কাৰ জনালোঁ মোৰ আনেতি ভিডিঅ'লৈ। মই ছবি চাৰ্জ হ'লে কথাটো ক'লে লাগি ধৰে। নমস্কাৰ জনালোঁ সকলোকে। মই সবিতা শইকীয়াই মোৰ আনেতি ব্লগলৈ। মইনো আজি কিহেৰে ভাত খাইছোঁ আপোনালোকক তাৰে অকণমান দেখাওঁ। আজি কিন্তু আমাৰ সদায় ডিমডমেই হৈ থাকে, ডিম কণী আৰু তাৰ বাহিৰে বেলেগ বেছি নাথাকে কিবাকিবি। গতিকে আহকচোন এই ডিম কণীয়ে ভাত খাওঁ। গতিকে গৰম ভাত লৈ মুখৰ আগত ৰৈ যদি থাকোঁ ঠাণ্ডা দিনত ঠাণ্ডা হৈ যাব। সেইকাৰণে দেৰি নকৰি আৰু খোৱাটো আৰম্ভ কৰোঁ। বিমডম বনাইছোঁ। কলডিলৰ ফুলটো এদিন খাই ভাল পালোঁ যে সেইকাৰণে আকৌ বনাইছোঁ। ঠাণ্ডা বহুত পৰিছে সেইকাৰণে উৰণি বাৰণি লৈ লৈছোঁ। মোৰ আকৌ অলপতে বেমাৰ হয় সেইকাৰণে। এতিয়া জুইতে ভাত বনাইছিলোঁ। ঠাণ্ডা দিনকেইটা মই জুইতে ভাত বনাওঁ। ভাল লাগে জুইত বনোৱা, খায়ো ভাল লাগে, বনায়ো ভাল লাগে, গেছটোও ৰাহি হয়। খালি হাতত ছাই তাই অকণমান লাগে। ইফালে কৰিলেও সেই পুটুককৈ ছাই অকণমান লাগে, সিফালে কৰিলেও পুটুককৈ ছাই অকণমান লাগে। ধুনীয়াকৈ ধুই আহিছোঁ বাৰু হেণ্ড ৱাছ অকণ দি। ধুনীয়া ধুনীয়া গোন্ধাই আছে, খাবলৈহে বেয়া এইবোৰ গোন্ধ পালে মানে। নহ'লে আকৌ এই মানুহবোৰে নখ চখ হাত চাত লেতেৰা দেখিলে ঘিণ কৰে নহয়। কাম বন কৰি থকা মানুহৰ সেইবোৰ লাগিবই আৰু। কাৰণ গাঁৱত থকা মানুহ এনেই নাথাকে। গাঁৱত থকা মানুহ খেতিয়ক মানুহ। এতিয়া আমাৰ মইনাও খেতিয়ক হৈছে হয় নহয় বাৰু? চুলি এটা হেৰি লাগি গৈছে। আমাৰ মইনাও লাহে লাহে খেতিয়ক হৈছে আৰু। কেলে নহবি? নিজক খাবলৈকে লাগে। নিজক খাবলৈকে লাগে মানুহৰ। জলকীয়া এটা, বেঙেনা এটা, হিলাই হিলাই গ'লে ৰাতিপুৱাই জলকীয়া পুলিকেইটাত গোবৰ লগোৱা যি এটা দুটা কৰিছোঁ। আকৌ গোবৰ বস্তা ভৰাই বাৰীলৈ নিলোঁ, তাতো কিবা এটা কৰিম বুলি। এতিয়া ট্ৰেক্টৰে হাল বাবলৈ মানুহৰ আজৰি নাই। বহুত ডাঙৰ খেতি আমাৰ গাঁৱত। চবেই ব্যস্ত নিজৰ খেতিৰ লগত। সেইকাৰণে ল'ৰাই মই বাৰীখনত কোৰ মাৰি কিবা জলকীয়া বেঙেনা এইবিলাক ৰঙালাও ৰুম বুলি আজি সেইবোৰ গোবৰ চোবৰ পেলাই ঠিক কৰি থৈ আহিলোঁ। সেইকাৰণে এইবোৰ কৰি থকা মানুহৰ হাত চাত লেতেৰা হ'বই। আগতে আমাৰো চিকচিকীয়া চফা আছিলে ভাড়াঘৰত থাকোঁতে, টাউনত থাকোঁতে। বেলেগৰ নখ হাতবোৰ দেখিলে মানে অকণমান চাফা কৰা হ'লে ভাল লাগিলেহেঁতেন নেকি বুলি ভাবোঁ। কিন্তু এতিয়া আমি লেতেৰা নহয়, চাফাকৈ থাকিলেও লেতেৰা হৈ যায় আৰু। এইমাত্ৰ চাফা কৰিলোঁ সেইমাত্ৰই লেতেৰা হ'ল এনেকুৱা মানে।
আকৌ যিকণ সময়ত লেতেৰা হৈ থাকিব সেইকণ সময়তে মানুহে হাতখন দেখিব